প্ৰথমে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এই পৃথিৱীত মহামাৰীয়ে যেনেকৈ কালৰূপ লৈছে, ঠিক 100 বছৰ আগতেও এনেকৈয়ে কালৰূপ লৈছিল মহামাৰীয়ে। আমি গম পোৱা মতে এই পৃথিৱীত প্ৰতি 100 বছৰৰ মূৰে মূৰে এক মহামাৰীয়ে দেখা দিয়ে। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আগতে হৈ যোৱা কিছু মহামাৰীৰ কিছু তথ্য আৰু কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। 1720 প্লেগ মহামাৰী। এই মহামাৰী সেই সময়ত এন্দোৰৰ পৰা বিয়পিছিল। সেই সময়ৰ পৃথিৱীৰ জনসংখ্যাৰ আধা জনসংখ্যাই নিঃশেষ হৈ গৈছিল আৰু ইণ্ডিয়াত সেই সময়ত 20 কোটি মানুহৰ মৃত্যু হৈছিল। 1820 কলেৰা মহামাৰী। সেই সময়তো কোটি কোটি মানুহৰ মৃত্যু হৈছিল এই মহামাৰীৰ ফলত। 1920 চন স্পেনিছ ফ্লু আৰু 2020 চন কৰোনা ভাইৰাছ। এই ভাইৰাছৰ ফলত এতিয়ালৈ বহু হাজাৰ হাজাৰ মানুহে প্ৰাণ হেৰুৱাইছে। বন্ধুসকল, এই ভাইৰাছ চীনৰ ইউহান চহৰত উৎপত্তি হৈছিল যদিও এতিয়ালৈকে এই ভাইৰাছ বহুকেইখন দেশতেই সংক্ৰমিত হৈছে। বন্ধুসকল, আমি এই ভাইৰাছৰ পৰা বাচি থাকিবলৈ হ'লে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব, মুখত মাস্ক পৰিধান কৰিব লাগিব। তাৰ লগতে আমি নিজৰ হাত পৰিষ্কাৰকৈ ধুই ৰাখিব লাগিব আৰু চৰকাৰে দিয়া নিৰ্দেশ আমি অমান্য কৰিব নালাগিব। বন্ধুসকল, আমি চৰকাৰৰ নিৰ্দেশনা মানি চলি ঘৰতেই থাকি কৰোনা ভাইৰাছৰ সৈতে যুঁজ দিওঁ আহক। আমি ঘৰতে থাকি নিজৰ লগতে সমগ্ৰ বিশ্বকে কৰোনা ভাইৰাছৰ পৰা মুক্ত কৰাত সহায় কৰিম। ধন্যবাদ বন্ধু বান্ধৱীসকল।